সুপ্ৰভাত আজিৰ দিনটো ৰাশিফল আমাৰ প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজীৰ 15 ডিচেম্বৰ আৰু অসমীৰ 28 আঘোণ শুক্ৰবাৰ আজি শুক্লা তৃতীয়া আজি বিবাহৰ দৰে শুভ কৰ্ম কৰিব পাৰিব দিনৰ 7:31 পৰা 9:37 আজি অমৃত যোগ আছে দিনৰ 10:04 পৰা 11:21 কোনো শুভ কৰ্মত হাত নিদিব কিয়নো এই সময়ত কালবেলা যোগ আছে আজি কাৰোবাৰ আদ্য ঋতু হলে তিনিমহীয়া পতিহীনা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে কোনো ধৰণৰ দুখ নাপাব এতিয়া চাও হওক আজিৰ দিনটো ৰাশিফলসমূহ মেঘ ৰাশিৰ জাতক জাতিকাসকলে মন খুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা পইচাৰ নাটনিয়ে আজি ঘৰত কাজিয়াৰ সৃষ্টি কৰিবলৈ পাৰে আৰু এনেকুৱা স্থিতিত ঘৰৰ মানুহৰ লগত বিচাৰ বিবেচনাৰে কথা পাতিব আপোনাৰ পৰিয়ালৰ সদস্যসকলে সৰু এটা কথাক লৈ বহুত ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে আপোনাৰ জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণীয় কৰি তুলিব অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা দেউতাক মনোকষ্ট দিব পাৰে গতিকে যিকোনো নতুন প্ৰয়োজন আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবলৈ বাবে পছন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব সাৱধানেৰে আৰ্থিক বিনিয়োগ কৰক সপোনত থকা সমস্যাসমূহ বাদ দিয়ক যাত্ৰাৰ ফলত সোনকালে লাভ নহব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ ক্ষতি পুতিব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব অংশীদাৰে আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব জীৱনসংগীৰ লগত কিছু মতভেদো হ'ব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক দূৰৰ আত্মীয়ৰ পৰা পোৱা আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব আজি ঘৰত কথা পাতি থাকোতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যি ঘৰৰ মানুহে আপোনাৰ ওপৰত খং কৰিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক যিসকল লোকে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভৰ সম্ভাৱনা আছে আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক কাৰণ ইয়াৰ বাবে আপুনি বহুতো বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক লগতে চাকৰি সলনি কৰাটো লাভদায়ক বুলি পৰিগণিত হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ধন লাভৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'ব পাৰে আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব আজি ধৰ্মীয় কামত আপুনি সময় কটাব বিচাৰিব আৰু এই সময়খিনিত আপুনি বিনা কথাৰ তৰ্ক নকৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ সন্তানৰ উন্নত মানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব আজি আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব আপোনাৰ ঘনিষ্ঠ লোকসমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি মানুহে আপোনাৰ বহুত প্ৰশংসা কৰিব যি আপুনি শুনিব বিচাৰি আছে ধনু ৰাশিৰ জাতক জাতিকাসকলক অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনাক খঙাল কৰি তুলিব দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে অধিক চিন্তা চৰ্চা অবিহনে হঠাতে কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে আপুনি সফলতা নিশ্চয় লাভ কৰিব অকল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যকতা আছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ শক্তি আৰু ঊৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক যিবোৰ মানুহে পইচা ধাৰে ল'বলৈ আপোনাক আগচাপে তেখেতসকলক এৰাই চলক আজি অকল অচিনাকি ব্যক্তিয়ে নহয় আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে পুৰণি পৰিচিতৰ লগত মিলি জুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন আপোনাৰ কলাত্মক কামে ওচৰে পাজৰে থকা লোকসকলক আচৰিত কৰি দিব পাৰে আৰু আপুনি বহুত প্ৰশংসা লাভ কৰিব ৰঙা খাৰু আৰু ৰঙা বস্ত্ৰ কুমাৰী কন্যাক দান কৰিলে আপোনাৰ উন্নতি হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে
আজি চাব গ'লে সকলো ফালে দি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱাটো উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেতে আপোনাৰ বিশ্বাস ভাঙিব পাৰে। লগতে আজি আপোনাৰ লাভ হ'ব পাৰে যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰে। গতিকে দিনটো ৰাখিবলৈ আজিলৈ ইমানেই। কাইলৈ মই পুনৰ ৰহিম আমাৰ এই শিতান, য'ত মই আপোনালোক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।